নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই, সেইবাবে বহুত দিনৰ মূৰত আজি এই ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। আৰু আজি এই ভিডিঅ'টোত মই ক'ম মই কিয়নো এইখিনি ভিডিঅ' বনোৱা নাছিলোঁ, আৰু লগতে এটা মই ভাল বস্তু ল'লোঁ। মানে আপোনালোকক মই সেই বস্তু লোৱাৰ ভিডিঅ' বেলেগকৈ দিব নোৱাৰিলোঁ। আৰু মোৰ লগতে আহি আছে ভাইটি, আৰু মোৰ লগত থাকেই প্ৰায় চাইকেল চলোৱাত। আৰু আহক আজি ভিডিঅ'টো আগুৱাই লৈ যাওঁ। আৰু আজি মই ইণ্ট্ৰ' আৰম্ভ কৰিছোঁ, চাইকেল চলাই ঘৰৰ পৰা আৰম্ভ কৰা নাই আজি ইণ্ট্ৰ'টো। আৰু আজি সিহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, আজি নিজৰ ঘৰৰ পৰা আৰম্ভ কৰা নাই। আহক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আৰু এতিয়া আহি আমাৰ ঘৰৰ তিনিআলিটোৰ ওচৰ পালোহি। তাৰপিছত এই তিনিআলিটোৰ এইফালেদি সোমাই গ'লে আমি য'লৈ যাম, য'ত ব্লগটো বনাম আজি, য'লৈ গৈ আছোঁ তাত ওলামগৈ। আৰু তিনিআলিটোৰ সেই ইমূৰত আছে আমাৰ ঘৰটো। আপোনালোকে নিশ্চয় আমাৰ ঘৰটো দেখিছে, আমাৰ ঘৰটো কেনেকুৱা। আৰু এইটো তিনিআলি, আমি সোমাই গৈ আছোঁ। আৰু লগৰটোৱে ভাইটি, আৰু লগৰ বুলিয়ে কৈছোঁ, সি চিপছ লৈছে তাত খাবলৈ। তাত অলপ বহি পিনি টাইম পাছ কৰিম, যিহেতু বহুত গৰমো পৰিছে। তাত গৰম পৰে যদিও তাত এটা মজা হাৱা মাৰি থাকে, সেইটো কাৰণে ভাল লাগে। আৰু চাৰিওফালে সেউজীয়া। আপোনালোকে ভিডিঅ'টো চাই যাওক, যাতে আমনি নাপায়, তাৰ বাবে মই অকণমান কাটি বনাইছোঁ। আগলৈ কেনেকুৱা হয় চাই যাওক, একদম কাটি নিদিব হা, কাটি নাচাব, একদম সম্পূৰ্ণ ভিডিঅ'টো চাওক, পূৰা মজা। আৰু কাইলৈ এটা নতুন ধামাকা ভিডিঅ' আহিব। আমি গৈ আছোঁ আমাৰ আজিৰ ব্লগ বনোৱা ঠাইডোখৰলৈ। লাহে লাহে গৈ আছোঁ, ইমান স্পীডত চাইকেল চলোৱা নাই, যিহেতু আমাৰ ঘৰৰ ওচৰৰে হয়, বেছি দূৰো নহয়। বেছি দূৰ হেঁতেন আৰু আমি স্পীডত গ'লোহেঁতেন। আৰু দাদা কেইজনমানে কৈছে, সিহঁতে দৌৰিবলৈ গৈছে। সিহঁতে কৈছে বোলে আজি বোলে আমাকো দেখুৱাবাচোন বোলে ভিডিঅ'টোত, যাবা তালৈ। মই বোলো হ'ব যাম। আজি সিহঁতকো দেখুৱাম, পূৰা আমাৰ নতুন আৰ্মি, নতুন ফৌজি হয়, সিহঁত হ'বলৈ গৈ আছে লাহেকৈ। সিহঁতক আজি দেখুৱাই দিম ভিডিঅ'টোত। আৰু আজি মই আপোনালোকক কৈছোঁৱেই প্ৰথমতে, আজি মই ভাল বস্তু এটা দেখুৱাম আপোনালোকক। আৰু এইটো চাওক, বাগানৰ ৰাস্তা হয়। আৰু ইয়াত চাহ পুলি পচোৱা বাবে এইটো বনাই থৈছে। এতিয়ালৈকে পচোৱা নাই নেকি হপায়, এতিয়ালৈকে গম নাই পোৱা। আজি আমি ফাইনেলি পাই গ'লোহি আমাৰ গন্তব্যস্থান। পূৰা খাটি অসমীয়াত কৈছোঁ, গন্তব্যস্থান, পূৰা গন্তব্যস্থান পাই গ'লোহি। আৰু ৰাস্তাটো যিহেতু বেয়া, পূৰা ভিডিঅ'টো কপিছে। আৰু আমি দুজন আহিছোঁ, আৰু বেছি অহা নাই। আপোনালোকক এতিয়া সকলোবোৰ কথা ক'ম, কিহৰ কাৰণে এইকেইদিন ভিডিঅ' বনাইছিলোঁ, সকলোবোৰ কথা ক'ম। চাওক, মজা ভিউ পইণ্টটো মজা হয়। আৰু ইয়াত ফটো শ্বুটিং কৰিবলৈ আহিবলৈ মজা। চাওক,
পূৰা আমাৰ ভিউ পইণ্ট আজি পূৰা মানে য'ত ভিডিঅ' বনাম বুলি ভাবিছোঁ পূৰা পাই গ'লোহি তাত। আৰু এয়া চাওক চাৰিওফালে সেউজীয়া পথাৰ, তাৰ মাজত আছোঁ আমি। আৰু চাওক মজা ভিউ পইণ্ট হয়। আৰু পিছফালে বেলি ডুব যোৱা দৃশ্যবোৰ চাব পাৰি। আৰু ইয়াত মজা ফটো শ্বুট কৰিব পৰা যায়। আৰু আপোনাক লাহে লাহে কৈ আছোঁ, মইনো এইকেইদিন কিহৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, আৰু লগতে মই কিয় মানে ভিডিঅ'টো বনোৱা নাছিলোঁ, লগতে মইনো কিনো ল'লোঁ আপোনালোকক দেখুৱাম লাহেকৈ। আৰু খোৱা অলপ মানে প্ৰথম ফুচি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি ল'লোঁ। আৰু লগতে দেখুৱাম আমাৰ দাদাকেইজন মানে দৌৰিবলৈ গৈছে আগত, মানে সিহঁতে আৰ্মি চাকৰিৰ কাৰণে পূৰা ট্ৰাই মাৰি আছে। আপোনালোক সেয়াও দেখুৱাম। এয়াই আজি ভিডিঅ' দেখাই আছোঁ, সকলোবোৰ কথা কৈ যাম। মই কিহৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, আহক মই কথাবোৰ কৈ যাওঁ, লগতে খাই থাকোঁ। প্ৰথম খাই লওঁ চিপছটো। আৰু প্ৰথম কাৰণটো হৈছে মই এইকেইদিন এইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, কিয়নো মানে যিহেতু চাৰিওদিশে লকডাউন চলি আছে, আৰু সেইবাবে ইমান ঘৰৰ পৰা ওলাইও যোৱা নহয়। দিনডাল ঘৰতে থকা হয় আৰু টাইম পাছ কৰি থকা হয়। ৰাতিপুৱা সোনকালে উঠোঁ, চাহ খাওঁ, আকৌ শুই থাকোঁ, তেনেকুৱা মানে বহুত টাইম পাছ। আৰু গেম খেলোঁ, তেনেকৈ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। আকৌ এতিয়া পুনৰ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু চাইকেলখন লোৱাৰ সময়তে মানে মই গোলাঘাট ইউনাইটেড চাইক্লিং ক্লাবত জইনো কৰিলোঁ। আৰু এতিয়া নতুন নতুন ধামাকা ব্লগ আহি থাকিব। চাইক্লিং ক্লাবত জইন কৰিলোঁ, আৰু আপোনালোকক চাইকেলখন দেখাই আছোঁ বাৰু কিনো চাইকেল ল'লোঁ। আহক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ, আৰু চাই যাব ভিডিঅ'টো আগলৈ কেনেকুৱা হৈছে। এয়াই আছিল আজিৰ কাৰণ মই কিয় কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু মোৰ চাইকেলখন চাওঁ। বন্ধুসকল, এইখন হৈছে মোৰ চাইকেলখন, ফায়াৰফক্সৰ লাইফ চাইকেল নামৰ মানে মই ডিলাৰটোৰ পৰা লৈছোঁ গোলাঘাটৰ। এইখন হৈছে ফায়াৰফক্স চাইকেল। ইয়াৰ এখন MTB হয়, মাউণ্টেইন বাইক, বহুত ভাল হয়। আপোনালোকৰ কাৰণে ভাল হয়নে নাজানো, কিন্তু মোৰ কাৰণে চলাবলৈ একদম ফ্ৰী, পাতলা হয় চাইকেলখন। দাঙি ল'ব পাৰি, মানে ইমান গধুৰ নহয় অন্য চাইকেলবোৰৰ দৰে, পাতলা হয় বহুত, আৰু চলাবলৈ বহুত কমফৰ্ট একদম। মানে ইমান ভৰি চৰি নিবিষায়, আৰু অলপ পেডেল মাৰিলে মানে অকণমান স্পীড যায়। আৰু মোৰ কাৰণে বহুত কমফৰ্ট হয় ফায়াৰফক্সৰ। আৰু আপোনালোকে যদি লয় চাইকেলখন, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। মই কোনো স্পনচাৰ কৰা নাই ডিলাৰটো, কিয়নো মই নতুন এজন ইউটিউবাৰ, এতিয়ালৈকে ইউটিউবাৰ পোৱা নাই, মানে প্ৰথম ভিডিঅ' দিছোঁ আপলোড। চাওক ভিডিঅ'টো আগলৈ দেখুৱালোঁ, আৰু পৰিৱেশটো দেখুৱালোঁ আপোনালোকে। চাওক মোৰ পিছফালে এই পৰিৱেশটো। আৰু আপোনালোকক মই যিহেতু চাইকেলখনো দেখুৱালোঁ, তথাপি আৰু এবাৰ চাইকেলখন দেখাই দিওঁ। এখন চাওক চাইকেল, আৰু সেইজন ভাইটি। আৰু আজি মই মানে দাদাহঁতৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ, মানে সিহঁতে দৌৰি আছে ন, কিন্তু যাব নোৱাৰিম, আন্ধাৰো হৈ গ'ল। এতিয়া 5টা বাজি পাৰ হৈ গ'ল প্ৰায়, 6টা বাজিব হ'ল। আজি ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিব লাগিব। কাইলৈ আপোনাক পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। কাইলৈ যাম আমি গোলাঘাটৰ, নকওঁ জেগাডোখৰ নাম নকওঁ, মানে এইটো ছাৰপ্ৰাইজ হিচাপে দিম। যিহেতু চাইকেলখনটো ছাৰপ্ৰাইজ হিচাপে দিব নোৱাৰিলোঁ, জেগাডোখৰ কাইলৈ মানে যোৱা ভিডিঅ'টো ছাৰপ্ৰাইজ হিচাপে দিম। যাম বুলি কৈ দিলোঁ, কিন্তু ক'লৈ যাম আপোনালোকক এতিয়াই কৈ নিদিওঁ। এডোখৰলৈ যাম মুঠতে, আৰু যাম গোলাঘাট ইউনাইটেড চাইক্লিং ক্লাবৰ লগত। মই নতুনকৈ জইন কৰিছোঁ চাইক্লিং ক্লাবত, আৰু সিহঁতৰ লগত যাম। আৰু ভাইটি নাযায় মোৰ লগত, ইয়াৰ বোলে কাইলৈ ৰাতিপুৱা টিউশ্যন আছে। আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ, সেই সেউজীয়া পৰিৱেশৰ মাজত। বাই।